হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু আজি এটা বিশেষ দিন, আজি আমাৰ মাইনাৰ জন্মদিন। গতিকে মাইনাৰ জন্মদিন যে এইটো কথা মাইনাই ক'ব নোৱাৰে, তাৰ বাবে আমি মনে মনে কিছুমান তৈয়াৰী কৰি আছোঁ ঘৰতে। তাইক যেতিয়া গোটেইখিনি ডেক'ৰেশ্যন কৰা হ'ব, যা যোগাৰ কৰা হ'ব, তাৰপিছত তাইক বাৰ্থডে উইচ কৰিম আমি। গতিকে আগলৈকে ভিডিঅ'টো চাই থাকিব, মজা লাগিব। আৰু একদম মনে মনে এয়া হৈছে আটা, আৰু এয়া হৈছে পিঠাগুড়ি তেল পিঠা, আৰু এয়া হৈছে নাৰিকল। গতিকে যা যোগাৰ কি কৰি আছোঁ, কি কৰিলে ভাল হ'ব, সেইবিলাক মিলাই আছোঁ, কৰি আছোঁ। আৰু এইটো হৈছে মোৰ ছোৱালী, কি ধুনীয়াকৈ খেলি আছে, কিন্তু আজি তাই গমেই পোৱা নাই। দেখিছেনে বাৰু কি মৰম লগাকৈ খেলি আছে। ক'ব নোৱাৰোঁ আজি তোমাৰ জন্মদিন বা তোমাৰ জন্মদিনৰ বাবে কিবা কিবি যা যোগাৰ কৰি আছোঁ। তাৰ বাবে মই মনে মনে যা যোগাৰ কৰি থাকিবলগীয়া হৈছে। আৰু অকণমান ডেক'ৰেশ্যন কৰিম, গোটেইখিনি ডেক'ৰেশ্যন কৰি যা যোগাৰ কৰি গধূলি তাইক মনে মনে আমি ছাৰপ্ৰাইজ হিচাপত বাৰ্থডে ইউজ কৰিম। এয়া মই প্ৰথমতে নাৰিকল পিঠা কেইটামান বনাব লৈছোঁ। চ' ফ্ৰেণ্ডছ, পিঠা চিঠা সজোৱা ৰেডি, আৰু মই গোটেই যা যোগাৰ আনি লৈছোঁ কাষত। কাৰণটো হৈছে মই চৌকাতে বনাম। চৌকাত বহি বহি বনাব বহুতেই ভাল লাগে, তাৰ বাবে মই বাহিৰত এটা চৌকা আছে, চৌকাটোত গোটেইখিনি যা যোগাৰ কৰি লৈ এতিয়া মই বাহিৰত বনাই আছোঁ। এইবাৰ মই কেইটামান তেল পিঠা বনাব লৈছোঁ। প্ৰথম বহাইছোঁ তেল পিঠাটো, আৰু ইমান ধুনীয়াকৈ ফুলি উঠিছে চাওক। চ' ফ্ৰেণ্ডছ, গোটেইখিনি পিঠা বনোৱা হ'ল, আৰু অকণমান পিছত সজাই আছোঁ। এয়া আমাৰ বাৰ্থডেৰ মেইন বস্তু আহি গ'ল। চ' ফ্ৰেণ্ডছ, বাৰ্থডেৰ কেক আহি গ'ল। একদম নৰ্মেল টাইপৰ কেক এটা অৰ্ডাৰ দিছিলোঁ, সেইটো সজাই আছোঁ। লগতে পিঠাকেইটাও কিটচেনতে একেলগে সজাই আছোঁ, আৰু বেছি দেৰি নকৰোঁ, বেছি সময় নাই, মাইনাও আহি পাব হৈছে, গতিকে তাড়াতাড়ি। বাৰ্থডে বুলি কিনো ক'ম, তথাপিও দুটামান বেলুনকে এনেদৰে লগাই দিছোঁ, আৰু নহ'লে অৱস্থা যিহে হৈছে মোৰ। চ' ফ্ৰেণ্ডছ, সন্ধিয়া এতিয়া 6টা বাজিছে। দিনৰ পৰা যোগাৰ কৰোঁ, হৈহে নাহে, কাৰণ মাইনাক চুৰ কৰি কেনে কৰিবলগীয়া হৈছে গোটেইখিনি কাম। আৰু যিয়েই নহওক, গোটেইখিনি ডেক'ৰেশ্যন কৰা হ'ল। ফ্ৰেণ্ডছ, যিখিনি লুকাই চুৰ কৰি হ'লেও ৰেডি কৰিবলগীয়া আছিল, সকলো ৰেডি কৰা হৈছে। আৰু কিছু সময়ৰ পিছত তাইৰ ফ্ৰেণ্ডবিলাক আহিব। আমি সকলোৱে তাইক ছাৰপ্ৰাইজ হিচাপত বাৰ্থডে উইচ কৰিম। চাওঁ বাৰু তাইৰ কেনেকুৱা ৰিয়েকশ্যন হয়। লুকাই চুৰ কৰি মা এজনী হৈ যে তাইক লুকাই চুৰ কৰি হ'লেও তাইৰ বাৰ্থডে ইউজ কৰিবৰ কাৰণে কষ্ট কৰিছোঁ, এইখিনি কৰিছোঁ। তাইৰ বাৰু কেনেকুৱা ৰিয়েকশ্যন হয় আপোনালোকেও নিশ্চয় চাব। ফ্ৰেণ্ডছ, সকলো ৰেডি হৈছে, আৰু তাইৰ লগৰকেইটা আহি গৈছে। তাইকো কৈছোঁ পূজা চাব যাম, তুমি নতুন কাপোৰ এটা পিন্ধি লোৱাচোন। যাব আমাৰ এইটো মাইনা পূজা চাব যাব। লাইটটো দি ল'বা আকৌ। লাইট লগাইছা? অঁ, লাইটটো দি ল'বা। লাইটটো দি লোৱা। হেপী বাৰ্থডে আনিছা। চোৱা, খুচি চোৱা, এতিয়া খুচি চোৱা। কিমান খুচি লাগি আছে? হা, তুমি কান্দিছিলানে? তুমি কান্দিছিলা পূজা চাব যাবা? হা, পিষ্টল লাগে। এয়া কিমান দেৰি কৰিছে চোৱা, সেয়া তোমাৰ কাৰণে। ফ্ৰেণ্ডছ, ছোৱালীৰ পূৰা খুচি, পূৰা ফূৰ্তি। যিমানখিনি কৰিব লাগিছিল সেইখিনি কৰিব পৰা নাই, কিন্তু যিখিনি কৰিছোঁ সেইখিনিতে ইমানেই ফূৰ্তি, বাপৰে বাপ।
কেকটো কাটা Happy birthday to you. Happy birthday to you. Happy birthday dear Anisa. Happy birthday to you. তুমি না এইফালে এইকেইটা বেলুন ফুটোৱাত ব্যস্ত আৰু লগতে মোৰ ছোৱালী আৰু মই যা যোগান কৰি আছোঁ যিকেইজন আছে আমি সকলোৱে লগ হৈ চাহ খাবৰ বাবে মাইনাৰ নিজৰ বাৰ্থডে বুলি কোনো কথা নাই পুৰা প্লেট সজোৱাত মোৰ লগত ব্যস্ত মানুহক চাহ পানী দিওঁতে মোক যা যোগান ধৰাত পুৰা ব্যস্ত হৈ গৈছে মাছু কি আনিছা কি গিফ্ট আনিছে অ' বা বাৰবি আনিছে বাৰ বাবে বা বঢ়িয়া লাগিছে দিয়া বাক দিয়া থেংক ইউ মাছু মাইনাই মোকো দিব আহিছে চোৱা গান চুমা দিয়া এতিয়া বাস বাস So friends, সৰুকৈ হ'লেও ঘৰতে কিবা কিবি যোগাৰ কৰি মাইনাৰ বাৰ্থডে ইউজ কৰিব পাৰিছোঁ সেইটো বহুত ক'বলৈ গ'লে ভালে লাগিছে বহুত ভাল লাগিছে যদি ডাঙৰকৈ যদি কাকো দেখুৱাব পৰা নাই বা ডাঙৰকৈ যদি কাকো খুৱাব পৰা নাই তথাপি যে ঘৰতে এইখিনি ফূৰ্তি কৰিব পাইছোঁ বিশেষকৈ আজিৰ দিনটোত বহুতেই ভাল লাগিছে আৰু আপোনালোককো দেখুৱালোঁ কেনেকৈ ঘৰৰ পৰা যা যোগাৰ কৰি কেনে আমি তাইৰ বাৰ্থডে ইউজ কৰিছোঁ গতিকে ভিডিঅ'টো আজিলৈকে ইমানখিনি আছিল আপোনালোকে চাব আৰু আগলৈকেও ভিডিঅ'বিলাক চাই থাকিব মোৰ নতুন ভিডিঅ'বিলাক আহি আছে আগলৈকে আৰু মই ভাল কৰিব চেষ্টা কৰিম গতিকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ বাই বাই